ভিডিওটো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে, কোনো ব্যক্তিৰ উদ্দেশ্যে নহয় আৰু মনোৰঞ্জনৰ কাৰণে চালে হ'ল। ধন্যবাদ। এই কেইদিনমানৰ পৰা দেখিছোঁ কেৱল কৰোণা কৰোণা কৰোণা, হোৱাটছআপ খোলো কৰোণা, FB খোলো কৰোণা, ইউটিউব খোলো কৰোণা। এই কৰোণা কি? তাৰপিছত মই কিছুমান জ্ঞানী ব্যক্তিৰ ওচৰলৈ গ'লোঁ কৰোণাৰ বিষয়ে জানিবলৈ। এই কৰোণা ভাইৰাছটোকনো কি? দিব নালাগে ছাৰ, কওক। কি কৈ আছে শুনা নাই ছাৰ, ভালকৈ কওকচোন। কি কৈছে? अरे बोलना। देखिए, गरीब व्यक्ति सड़क को नहीं खा सकता है। হেল্ল' ভাই, বেলেগৰ নম্বৰ দে, একো নাজানে। ছাৰ, কি কৈছিল আপুনি? ধনী মানুহ এটা ৰাস্তা খাব পাৰে। এই করোনা ভাইরাসটুকু কি? আর এই করোনার ভাইরাস এটা কোনো ভাইরাস না, এটা আল্লাহর মায়ের, এটা আল্লাহর মায়ের, আলমের ভাই। साले का खोपड़ी तोड़ साले। कि नहीं कोरोना है, यहाँ पर ये है, कोई कोरोना नहीं है। हम लोगों को पता है, उन्हें कोरोना से डर होगा। कोरोना हमारे कुरान से निकला। कौन है ये लोग? कहां से आते हैं ये?